তো মানে গাইছ এইটোৱে হ'ল আমাৰ গাঁৱৰ ৰাস্তা আৰু ৰাস্তাৰ ওপৰত মই খোজকাঢ়ি গৈ আহি আছোঁ আনিবলৈ পইচা 5 minutes later. হাই হেল্ল' নমস্কাৰ গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান মোৰ বেয়া চলি আছে কাৰণ মই একদম পূৰা চৰ্দি পানী লগাই একদম পূৰা জ্বৰ হৈ আছে। তো সেইটো কাৰণে আজি যোৱা নাই ডিউটিত। আজি দেউতাই গুচি গ'ল আৰু ডিউটিত মই যাব নোৱাৰাৰ কাৰণে। গাইছ দেখিছে আজি বতৰটো একদম পূৰা ৰ'দ নাই, একদম ধুনীয়া, একদম অকণমানকৈ বৰষুণ পৰি আছে। একদম ভাল লাগিছে আজি, যিহেতু ঠাণ্ডা লাগিছে ভাৱটো আজি। কালি পৰহি এইকেইদিন যিহে গৰম বা টিকা ফটা গৰম। এইখিনি কচু হয় গাইছ, লোকেল কচু ঘৰতে কৰা। আপোনালোকক যদি কাৰোবাক লাগে কমেণ্ট কৰি জনাব, একদম পাৰিব কম দামত কম ৰেটত দি আছোঁ। আপোনালোকক লাগিলে কমেণ্ট কৰিব। গাইছ ভাতকেইটা খাই ল'লোঁ, এতিয়া ধুনীয়াকৈ পিল এটা খাই দিওঁ, তেতিয়া অলপমান ভাল পাম গাটো। 2,000 years later. এইটোৱে হ'ল আমাৰ গাঁৱৰ ৰাস্তা আৰু ৰাস্তাৰ ওপৰত মই খোজকাঢ়ি গৈ আছোঁ আনিবলৈ পইচা। তো গাইছ মানে কালি লগৰ এটা 200 টকা এটা লৈছিলে, তো সেইটো কাৰণে আজি সি দিম বুলি কৈছে। এইফালে সি ভাড়া লৈ আহি আছে, চ' এইফালে আহিব নোৱাৰাৰ কাৰণে সি মোক মাতি দিলে অলপমান আগবাঢ়ি যাবৰ কাৰণে। তো মই এতিয়া আগবাঢ়ি গৈ আছোঁ পইচাটো আনিবৰ কাৰণে। ভালে হ'ল ভাই, তোক লগ পাই গ'লোঁ। মই খোজকাঢ়ি আহি আছিলোঁ, এতিয়া তোৰ লগতে যাব পাৰিম অকণ ব'ল। পইচা এটা আনিবৰ কাৰণে আহি আছোঁ, লগৰ এটাই পইচা দিব। ল'ব ইয়াৰ নাম কুশক, একেই মানে দুইটা দেখিবলৈ। এই ভাই পইচাটো দে আকৌ, পইচাই নিব আহিছোঁ দে, 200 টকাটো দে। তো গাইছ মানে এই মোক 200 টকা এটা দিব আছিলে মানে, আজি ইয়াৰ হাতত পইচা নাই বুলি 100 টকাকৈ দিলে আৰু হ'ব একো নাই। 100 টকাটোৱে আজি কাম চলাই ল'ম, কাইলৈ দি দিবি দেই ভাই 100 টকাটো দেই। এই 100 টকাটো পাই গ'লোঁ, এইটোকে নিবলৈ আহিছিলোঁ গাইছ দেই। তো গাইছ কাষতে ইয়াতে মাছ আছে, সিহঁতক ক'লোঁ মাছ ধৰ, সিহঁতি বোলে মাছ নধৰে। আমি সিহঁতৰ বয়সত কিমান মাছ ধৰিলোঁ, সিহঁতি একদম মাছটোৱে ধৰিবলৈ ইমান এলাহ। দেখিছেনে বাৰু গাইছ, দেখিছেনে? তো গাইছ ঘৰ আহি পাই নাৰিকলজোপালে মন কৰিছোঁ, নাৰিকল বেছি হোৱাৰ কাৰণে ছিগি আহিব লৈছে নাৰিকল থোকটো। তো সেইটো কাৰণে বাঁহৰ ঠেকা এডাল দি দিছোঁ। ভিতৰত সোমাই আহিছোঁ, চ কৰি আছে। মই ভাবিছোঁ কি হ'ল, ভিতৰত আহি চাইছোঁ ইয়াত মানে মাছ বনাই আছে। যিহেতু মোৰ জ্বৰ চৰ্দি কাহ সকলো হৈ আছে, কিন্তু তথাপিও মই মাছ খাই দিম, যি হয় হ'ব, মই মাছটো খামেই। তো গাইছ এতিয়া বাজিছে মানে 4টা আৰু কলপাত কেইখিলামান কাটি আনিছিলোঁ মাছক দিবৰ কাৰণে। তো মাছক দিব চাই লওক, কলপাত দি দিলোঁ ইয়াতে মাছক খাবৰ কাৰণে। মাছে খাব আৰু এতিয়া মানুহ থকাৰ কাৰণে মাছটো অহা নাই, মানে মাছটো ভয় কৰিছে মানে আহিবৰ কাৰণে। যেতিয়া মানুহটো গুচি যাম তেতিয়া খাই থাকিব মানে খলককৈ। তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, জয় অসম।